खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव बड'लेण्ड बुब्लिनि स्टुडिअ आं जेंग्रें नार्जारि दिनै बिटिसिनि बारग'आव गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा क'क्राझार सोहोरनि दाब दाब जायगानि बिमा दुर्गाखौ खुलुमहैदों हाग्रामा महिलारि बिथाङा बिटिआरनि रायजो राजा आरो बिटिआर खुंथाय सोरखारनि मोजांनि थाखाय फैबाय थानाय समाव बिटिआर सोरखारखौ मोजाङै सालायलांनो हाथों होननानै बोर बिदों होननानै फोरमायो लोगोसे हाग्रामा महिलारि बिथाङा फोरमायबावोदि जानो गोनां आसाम बिधान सभा उफ्रा बिसायख'थियाव गसाइगाव समस्तियाव बिपिएफ दोलोआ देरहागोना 100% रोखा होननानै बुङो बिथाङा फोरमायबावोदि गसाइगावनि बिपिएफ समस्तिनि थाखाय मोनब्रै जायगानि बिमा दुर्गानियाव बोर बिनाय जाखाबाय होननानै फोरमायो আজি মহানৱমী কক্ৰাঝাৰ টাউনত মই 4টা পূজা মণ্ডপত মই ঘূৰিছোঁ আৰু মোৰ এটাই কথা প্ৰাৰ্থনা কৰিছোঁ মই মা দুৰ্গা দেৱীৰ ওচৰত যে বিটিচি অঞ্চলৰ লগতে গোটেই অসমত যাতে সদায় শান্তিটো বজাই থাকে বিভিন্ন জাতি জনগোষ্ঠী আছে বিটিচি তথা গোটেই অসমত যাতে এই চৰকাৰে শান্তিপূৰ্ণভাৱে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভালকৈ কাম কৰি যাব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত বা মা দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু বিশেষকৈ আমাৰ বিটিচি অঞ্চলত বহুত জাতি জনগোষ্ঠী আছে সকলোৰে মংগল হওক সেইটো মই কামনা কৰিছোঁ আৰু আমাৰ গোসাইগাঁৱত বাই ইলেকশ্যন আহি আছে অহা 25 অক্টোবৰত ইয়াত যাতে বিপিএফ দলে জিকিব পাৰে বিপুল ভোটত তাৰ কাৰণে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গোসাইগাঁৱত আমাৰ জিকাটো 100% আৰু মই আজি 4টা জেগাত যিখিনি ঘূৰিছোঁ পূজা মণ্ডপত মা দুৰ্গা দেৱীৰ ওচৰত সেইটোকে মই আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ বিপিএফ দলটো যাতে জিকিব পাৰে